এইবোৰ ফেচবুকটো চাই পেলাই এনেকুৱা লাগিছে আমি সৰু সৰু ইউজাৰবোৰে ভাল আছোঁ নেকি। আৰু চিন্তাও হয়, ডাঙৰ যদি ইউজাৰ বনি যাওঁ ৰাতিটোৰ ভিতৰতে, চবে যদি ফ'ল' কৰিবলৈ লয়, আমিও বাৰু কাজিয়া পচালে কৰি থাকিম নেকি, সেইটোও চিন্তা হয়। আকৌ এই কিনো কাজিয়া পচাল কৰি থাকিব লাগে, মানুহৰ জীৱনটো সদায় কাৰণে নাথাকে, হয়নে নহয়। মানে কাৰ কোন সময়ত কি হৈ যাব কোনেও ধৰিব নোৱাৰে। যোনে যি কৰি খাইছে খাবলৈ দিব লাগে, তাতে আকৌ বেলেগ এটা মন্তব্য কৰি এখন কাজিয়া সৃষ্টি কিয় কৰিব লাগে বাৰু। আৰু কিবা এটা মন্তব্য কৰিলেই যেনিবা এইবোৰ ভিডিঅ' বনাই বনাই কেলে বাৰু ইজনীয়ে সিজনীক উত্তৰ দি থাকিব লাগে, ৰিপ্লাই কৰি থাকিব লাগে, এনেকৈনো কণ্টেণ্ট বিচাৰি ল'ব লাগেনে। লাগিছে কমেণ্টত লাগি থাকক। এনেকৈ মানে ইজনীয়ে ভিডিঅ' বনাই সিজনীয়ে ভিডিঅ' বনাই এনেই ফেচবুকটো গেলাই নেপেলাব পায়। ইজনীয়ে কৈছে মোৰ নামত কণ্টেণ্ট বনাইছা, আকৌ সেইটো ৰিপ্লাই কৰিবলৈ আকৌ সিজনীয়ে কৈছে, মানে উত্তৰটো দিবলৈ গৈ সেইটো এটা কণ্টেণ্টেই হৈ গৈছে। আৰু আপোনালোকে কি শিকাইছে, মানে ডাঙৰ ইউজাৰ হৈ গ'লে মানে কাজিয়া পচাল এনেকৈ ডিজিটেল হৈ যায় নেকি, সেইটোৱে শিকাইছে নেকি। আমি সৰু সৰু ইউজাৰ বুলি হাঁহেও কিছুমানে, হাঁহিলেও উপায় নাই, সৰুৰে পৰাইতো ডাঙৰ হয়। আপোনালোকেনো কনচা ডাইৰেক্ট ডাঙৰ হৈ গৈছে একে ৰাতিৰ ভিতৰতে বোলে মিলিয়ন চুইছে। আৰু ইমান এটিটিউড কিয়, মানে ডাঙৰ ইউজাৰ হৈছে এই সাধাৰণ সৰু সৰু ইউজাৰবোৰে আপোনালোকক ফ'ল' কৰিছে, লাইক কৰিছে, কমেণ্ট কৰিছে কাৰণে আপোনালোকে আগলৈ গৈ আছে। ইমান এটিটিউড দেখাই লাভ নাই। গোটেই সোপাই যদি আনফ'ল' কৰিবলৈ হয়, তেতিয়াহ'লে একে ৰাতিৰ ভিতৰতে আকৌ তলত নামি আহিব। ভাল কাম কৰিছে, সেইটো ভাল কথা। আৰু কোনোবাই, আৰু মই ভাবোঁ ছ'চিয়েল মিডিয়াটো ব্যৱহাৰ কৰিলে পজিটিভ নিগেটিভ সকলো পাব, হয়নে বাৰু। নিগেটিভটোত যদি 10টা ভিডিঅ' বনাই তেনেকৈ কণ্টেণ্ট বিচাৰে, তেনেকৈ হ'লে কেনেকৈ হ'ব। আপুনি যদি পজিটিভটো গ্ৰহণ কৰিব পাৰে, নিগেটিভটোও গ্ৰহণ কৰিব লাগিব, প্ৰত্যুত্তৰ দিব লাগিব, নিদিব লাগিব নহয়। এটা দিছে বাছ, আৰু ইটোত লাগি সিটোত লাগি এনেই বহাই গৈ মোৰ মতে লাভ নাই। সকলোৰে চিন্তাধাৰা যিহেতু বেলেগ, সেইটো বেলেগ হ'ব পাৰে। মানে ভগৱানকো নেৰিলে বুলি মই এটা ভিডিঅ' বনাই কৈছোঁৱে, মানুহে বদনাম গাবলৈ ভগৱানকো নেৰে, সেই তেনেকৈ ভাবি ল'বচোন। ভগৱানকে যেতিয়া দুখে ইটো নিদিলে সিটো নিদিলে বুলি কয়, আমিনো কোন, আমি সাধাৰণ মাত্ৰ মনুষ্য, হয়নে। আমি মানুহ হয়, মানুহৰ বদনামটো থাকিবই। আৰু এইবোৰ কাজিয়া পচাল আগবঢ়াই লাভ নায়েই, মই কৈছোঁ। মই ভাবোঁ, মানে মোৰ ব্যক্তিগত কথা এইটো, কাজিয়া পচাল কৰি ডিজিটেল কাজিয়া লেখীয়া হৈছে, সেইবোৰ কৰি একো লাভ নাই। মানে আপুনি থাকিব ইমূৰে, ইজনী থাকিব সিমূৰে, এইবোৰ মানে কাক দেখাইছে ভিডিঅ' বনাই বনাই সৰু সৰু ইউজাৰবোৰক সেইবোৰ শিকোৱা লেখীয়া হৈছে। সেইকাৰণে ডাঙৰ ইউজাৰ হৈ লাভো নাই মোৰ মতে। মানে ডাঙৰ হ'বলৈ মন নাই এইবোৰ কাজিয়া যদি হ'বলৈ হয়। মানে কমেণ্টটোতো অনেকটাই দিব, বহুত বেয়াকৈ দিয়ে, বহুত দেখিছোঁ তেনেকৈ বেয়া প্ৰতিটো কমেণ্টৰ ৰিয়েক্ট কৰিবলৈ গ'লে বেয়া হ'ব। আৰু যোনে যি কৰি খাইছে কণ্টেণ্ট হিচাপে কাৰোবাৰ নিজৰ ব্যক্তিগত জীৱন শ্বেয়াৰ কৰে যেতিয়া, প্ৰতিটো মুহূৰ্ত শ্বেয়াৰ কৰে যেতিয়া, সেইটো সাধাৰণ কথা বুলি ভাবোঁ মই। নিজৰ ব্যক্তিগত দিছে ন, আনৰ কণ্টেণ্ট লৈ দিয়া নাই। সেইটোত যদি কোনোবাই কমেণ্টটো কৰিছে ইগন'ৰ কৰিব বুলি ভাবোঁ। মানে ইগন'ৰ কৰিব নোৱাৰাটো ধৰিব, হ'লেও ইমান কাজিয়ালৈ নাযাবগৈচোন, সেইটোৱে ভাবোঁ। আৰু জীয়াই থকা দিনকেইটা ভালকৈ থাকক, হয়নে নহয় বাৰু। এদিন নহয় এদিনটো মৰিবই লাগিব। বহুত ডাঙৰ ইউজাৰ হ'লেও মানে একেখন চাঙিতে যাব, সৰু ইউজাৰ হ'লেও একেখন চাঙিতে যাব, বহুত ধনী মানুহটো একেখনতে যাব, জুই চিতাতে জ্বলিব লাগিব সকলোবোৰ। ধুনীয়া হৈও লাভ নাই। আৰু এতিয়া ৰূপক গুণক লৈও কাজিয়া আৰম্ভ হৈছে। আৰে ভগৱানে বনোৱা চেহেৰা, যাৰ যেনেকুৱা চেহেৰা, তাত লৈ আমি মনুষ্যই মাতিবলৈ কোন। ভগৱানে যাক যেনেকৈ বনাইছে সেইটোৱেই। ভগৱানে কাৰোবাক বহুত ধুনীয়া বনাইছে, হ'লেওতো একেখন চিতাতেই যাব, হয়নে নহয়। তেওঁকো একেটা পদ্ধতিয়েতো হেৰি কৰিব। কাকো বোলে সোণ বা সোণ ৰূপ পিন্ধাই বোলে জ্বলাই নিদিয়ে। যেনেকৈ জন্ম হৈছোঁ তেনেকৈয়ে যাব লাগিব, আহিছোঁ যেনেকৈ যাবও লাগিব তেনেকৈ। সেইকাৰণে ধুনীয়া বেয়া লৈ সেইবোৰ মন্তব্য কৰি লাভ নাই। কলা বগা লৈ, শকত ক্ষীণক লৈ, আৰে ভগৱানেই বনাইছে, যাক যেনেকৈ পাৰিছে তেনেকৈয়ে বনাইছে। আপোনাক যেনিবা অকণমান ধুনীয়াকৈ বনালে, তাৰপৰানো কি হ'ল, আপুনি সদায় অমৰ হৈ আহিছে নেকি। অমৰ হয়তো অহা নাই। সেইকাৰণে থকাকেইদিন মিলা প্ৰীতিৰে থাকক না, কিয় হাই কাই এৰিবও নোৱাৰে, ধৰিবও নোৱাৰে। মানে বুজিয়ে পোৱা নাই এখন কাজিয়া ক'লৈ যাবগৈ। আৰু এইবোৰ কাজিয়া নকৰিব পায়।